Hello friends, welcome to my channel Hiranmoy's World. আজি মই আপোনালোকৰ সন্মুখত এটা বেলেগ ৰেচিপি দেখুৱাম। আপোনালোকে নিশ্চয় সকলোৱে ভাতঘিলা গছ দেখিছে আৰু আজি মই ৰেচিপিটো ভাতঘিলা ফুলেৰে বনাম। এতিয়া বলকচোন যাওঁ আমাৰ ভাতঘিলা গছজোপা চাওঁগৈ। এইজোপা আমাৰ ভাতঘিলা গছ, এয়া তলৰ পৰা দেখাই দিছোঁ। এইটো আৰু কলগছৰ মাজত আছে এইজোপা আৰু ইয়াত দুপাহ ফুল হৰি আছে। আজি মই এই দুপাহ ফুলেৰে এটা ৰেচিপি আপোনালোকক বনাই দেখুৱাম। মই এতিয়া ফুলকেইপাহ বুটলি লৈছোঁ। এয়া ভাতঘিলা ফুলকেইপাহ মই আনি ভালকৈ মাজৰ এইবোৰ পেলাই ধুই লৈছোঁ। এতিয়া মই এইকেইপাহ ভালদৰে ধুই ল'লোঁ আৰু এতিয়া মই এয়া নহৰু গুচাই বনাবৰ কাৰণে সাজু কৰোঁ। এয়া মই ফুলখিনি সৰু সৰুকৈ কাটি ল'লোঁ। এটা আলু মিহিকৈ কাটি লৈছোঁ, কেইফুটামান নহৰু কাটিলোঁ আৰু এটা পিঁয়াজ আৰু এটা সৰু ভোট জলকীয়া মিহিকৈ কাটি লৈছোঁ। এতিয়া আমি এই সকলোখিনি ভাজিম। এয়া মই কেৰাহী গৰম হোৱাত তেল দি ল'লোঁ, তেলো গৰম হ'ল। এতিয়া মই ইয়াত পিঁয়াজ, নহৰু আৰু জলকীয়াখিনি দি দিম। এইখিনি অকণমান ৰঙচুৱা হোৱাকৈ ভাজিম আৰু মই ইয়াতে হালধি আৰু নিমখ দি দিম। এয়া হালধি নিমখ দিয়াৰ পাছত অকণমান সময় ভাজিলোঁ। এতিয়া পিঁয়াজখিনি ব্ৰাউন কালাৰ হৈছে আৰু মই এতিয়া ইয়াত আলু আৰু ভাতঘিলা ফুলকেইপাহ দি দিছোঁ। এই সকলোখিনি এতিয়া মই ভাজিম। বেছি সময় নালাগে, প্ৰায় 7 মিনিটমান ভাজিলেই হৈ যাব। ভাজি অকণমান ঢাকন দিম, আকৌ ঢাকন দাঙি মই ইয়াক লৰাই দিম। এয়া আমাৰ ভাতঘিলা আৰু আলু ভাজি সিজিলে। আপোনালোকে ভাতঘিলা ফুল পাতত দিও খাব পাৰে। ফুলকেইপাহ ধুই ভালদৰে পাত এখন লেৰেলাই পাতত দিও তাক খাব পাৰে, নহ'লে বা ভাতঘিলা ফুল আপোনালোকে খাৰ বনায়ো খাব পাৰে। মই আজি এনেকৈ ভাজি খাম আৰু আপোনালোকে নিশ্চয় ট্ৰাই কৰিব, খাই চাবলৈ কেনেকুৱা হয়। ভাতঘিলা আৰু আলুৰ ভাজি তৈয়াৰ হৈ গ'ল। আপোনালোকেও এনেকৈ ভাজি খাই চাবচোন, কেনেকুৱা পায় কমেণ্টত জনাব। যদি মোৰ ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। মোৰ চেনেলটো যদি এতিয়া ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি দিব আৰু প্ৰত্যেকটো ভিডিঅ' পাই থাকিবৰ বাবে দাঁতিত থকা বেল আইকনটো টিপি দিব। আজিলৈ আহোঁ পুনৰ এটা নতুন ভিডিঅ'ৰে লগ পোৱাৰ আশাৰে। ধন্যবাদ।